এটা কথা সঁচা সঁচা ক'ব, কাৰ কাৰ গাত পৰিল পষ্ট মেলনৰ থু? জুবিন দাই মদ খাই কনচাৰ্ট কৰিছিল যদিও বাহিৰত খাই আহি কেনে ষ্টেজত প্ৰগ্ৰাম কৰিছিল। কোনো দিনে ষ্টেজত অপেন মদ খাই পাৰফৰ্মেঞ্চ কৰা নাছিল। গানৰ ভগৱানৰ দেশত গুৱাহাটী কনচাৰ্টত পষ্ট মেলনে ষ্টেজত অপেন মদ খাই চিগাৰেট খাই গান পৰিৱেশন কৰা দেখি অলপ আচৰিত লাগিল। এই পষ্ট মেলনৰ কাৰণে জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট দাখিলৰ ডেট 8ৰ পৰিৱৰ্তে 12 তাৰিখলৈ পিছুৱাই দিলে। চ' মই কথা এটা ক'ব বিচাৰোঁ যে কনচাৰ্ট পাতক, আমিও বিচাৰোঁ ভাল ভাল ছিংগাৰ আনক, কিন্তু পষ্ট মেলনৰ দৰে অসভ্য ছিংগাৰ আনিলে ভাল নালাগে। জুবিন দা নোহোৱা 3 মাহ হোৱা নাই, আনিছ আন ভাল ভাল ছিংগাৰ আছে, সেইবিলাক আন। ষ্টেজত উঠি থু পেলাই, জোতাৰ ভিতৰত ভৰাই মদ খাই, চিগাৰেট খাই, গিটাৰ ভাঙি দিয়ে। চ' এক জন্তু নকৈ কি ক'ম। জুবিন দাৰ বিষয়ে কোৱা শুনি মোৰো ভাল লাগিছে, কিন্তু তাতো এটা মোৰ ডাউট আছে। কোনোবাই শিকাই দিছে নেকি যে জুবিনৰ কথা কবি অসমৰ মানুহে ভাল পাব? চ' মই লাষ্ট এটা কথা কওঁ, অসমত কনচাৰ্ট লাগে, আই এগ্ৰী। কিছুমানে কৈ আছে অসমত পশ্চিমীয়া সংস্কৃতি নালাগে। যে ভাইহঁত পশ্চিমীয়া সংস্কৃতি শ্বৰ্ট ড্ৰেছৰ পৰা ওলোৱা ড্ৰেছলৈ এইবিলাকো হয়। অলৰেডি আমাৰ অসমত আছে, তাতে কনচাৰ্টটো ইনক্লুড হ'লে কিডাল হ'ল? জয় আই অসম, জয় জুবিন দা, মায়াবিনী টক্স ফ'ল' এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব।